আজি হৈ গ'ল শনিবাৰ আৰু জাষ্ট স্কুলৰ পৰা আহি পাইছোহি সো মই যোৱাকালি ভিডিঅ'টো কন্টিনিউ নকৰিলে পিছে আজি এটা বিশেষ বস্তু দেখাব লৈছোঁ যেটো নেকি আহিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফালৰ পৰা মানে অসম চৰকাৰৰ ফালৰ পৰা আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমালৈ বিহু উপহাৰ হিচাপে প্ৰত্যেকজন আসলতে অসমৰ ৰাজ্যিক যিসকল কৰ্মচাৰী আছে পেনচনাৰ আছে তেওঁলোকলৈ পঠিয়াইছে খুব ধুনীয়া এটা উপহাৰ আপোনালোকে চাগে একেদিন দেখিছে ফেচবুক ইনষ্টাগ্ৰামত বা হোৱাটছএপৰ ষ্টেটাছত আৰু এখন খুব ধুনীয়া বিহুৱান দেখুৱাই দিছোঁ আৰু আমাৰ প্ৰত্যেকৰ নামতে এনেকুৱা এখন আহিছে মানে যিসকল আগৰ এপইণ্টি তেওঁলোকলৈ আৰু এখন ধুনীয়া বাৰ্তা বিহুৰ শুভেচ্ছা জনোৱা এখন পত্ৰ খুব ধুনীয়া লাগিছে গামোচাখন আপোনালোকৰ আগতে বোলো খোলো মই শৰ্ট ভিডিঅ' দেখুৱাম বুলি ভাবিয়ে আছোঁ তথাপিও ভিডিঅ'টো যেটোকে বনাই আছিলোঁ আৰু লগে লগে পাই মানে সেই মুহূৰ্ততে খুলিবলৈ যেটো এক্সাইটেড হৈ আছোঁ ন বহুত দিনৰ পৰা বেলেগক পোৱা দেখি চ' বহুত বেছি ভাল লাগিলে আৰু মই কোনখন পাই লৈছোঁ দেখুৱাওঁ আপোনালোকক কিমান দিনৰ পৰা যে ৱেইট কৰি আছিলোঁ আৰু এইখন মোৰ গামোচাখন বৰ মৰম লাগিছে মানে বহুত আছে ভেৰাইটিজ যেটোকে সবৰে প্ৰত্যেকৰে মানে ডিজাইনটো বেলেগ বেলেগ কিন্তু মোৰ এইখনে ভাল লাগিলে আৰু মই ভাবিলোঁ এইখনে মই চুজ কৰোঁ বুলি সৰু সৰু ফুলৰ সিম্পল লাগিলে এনেকুৱা কিন্তু দুইফালে ফুল আছে ইয়া আৰু অহা কাইলৈ চাগে আমি যাম বুলি ভাবি আছোঁ বৰদোৱা থানলৈ চাওঁচোন বাৰু নতুন গামোচাখনকে এবাৰ লৈ যাওঁ নেকি আৰু ইয়াতে এয়া তেওঁলোকৰ শিপিনীৰ যে মানে GI টেগ ধুনীয়াকৈ স্কেনাৰ লগাই থোৱাও আছে যেটোকে গামোচাখনে GI টেগ পাইছে অলপ দিনৰ আগতে খুব বেছি ভাল লাগিছে সেইকাৰণে অসম গৌৰৱ আমাৰ অসমৰ স্বাভিমান আমাৰ অসমীয়াৰ স্বাভিমান আমাৰ বিহুৱানখন তেনেকুৱা এটা উপহাৰ দিলে ভাল লাগে নহয়নে বাৰু আৰু এয়া স্বনিৰ্ভৰ নাৰী স্কিম 2023-2024 হয় সেয়া লৈ চাইছোঁ অকণমান তো দেখা আৰু বটল ফালে ফুলটো এয়া এনেকুৱা মোৰ গামোচাখন বহুত বেছি দীঘল নহয় কিন্তু জোখৰ আৰু একদম ধুনীয়া আৰু বৰ ভাল লাগিছে দেখিবলৈ এখন বহুতে আগতে ৰিচিভ কৰিলে কিন্তু আমাৰ অকণমান দেৰি হ'ল বাৰু পোৱা যি কি নহওক ধৈৰ্যৰ ফল মিঠা ৰৈ আছিলোঁ আজি পালোঁ আৰু বহুতৰে নামো অহা নাই যি কি নহওক পাই বহুত সুখী তাৰ বাবে অশেষ ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ লগতে অসম চৰকাৰলৈ আৰু বহুত বেছি হেপী এইবাৰ বিহুৱানখন পাই পিনে প্ৰথমবাৰ যেটোকে এনেকুৱাখন পাইছোঁ ন ভাল লাগে আৰু ফুলটো অলপ ইউনিক ন মোৰখনৰ সেইকাৰণে ভাল লাগিছে যি কি নহওক বহুত বেছি ভাল লাগিল দেই গুড মৰ্ণিং আৰু যোৱাকালি গামোচাখন পাই ফূৰ্তিতে ভিডিঅ' বনোৱা নহ'লে আৰু আজি হৈছে পবিত্ৰ ৰাম নৱমী মানে আজি হৈছে দেওবাৰ 6 এপ্ৰিল আৰু আজি প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ জন্মদিন গতিকে সকলোলৈকে শুভ ৰাম নৱমী মই যিহেতুকে হনুমানক পূজা কৰোঁ আৰু আপোনালোকে জানেই হনুমান ৰাম প্ৰভু শ্ৰী ৰামচন্দ্ৰ কিমান ডাঙৰ ভক্ত আছিলে গতিকে ময়ো সেই দিনটো মানিছোঁ সেইকাৰণে আৰু সঁচাকৈ পুৰুষৰ ভিতৰত পুৰুষৰ উত্তম বুলি কয় ভগৱান শ্ৰী ৰামচন্দ্ৰক গতিকে বহুত বেছি সুখী আজিৰ দিনটোত মই ব্ৰত পালন কৰিবলৈ পাই কাৰণ কোনো ধৰণৰ একো মানে প্ৰব্লেম নহ'ল মোৰ যেটোকে ডেট আহি আছিলে পিৰিয়ডছৰ তথাপিও আজিৰ দিনটো বাছি যোৱাৰ কাৰণে বহুত বেছি ভাল লাগিছে আৰু আমাৰ হনুমান জয়ন্তী আহি আছে হনুমানজীৰ জন্মদিন আহি আছে পিছে তালৈকে মই এটা ভিডিঅ' আপোনালোকলৈ বাৰু প্ৰস্তুত কৰিম মানে বনাম মই কি কৰিব লাগে বহুতেই সুধি আছে সেইখিনি বনাম বাৰু আৰু এতিয়া ঘৰৰ যিমান কাম ৰাতিপুৱা শুই উঠাৰ পৰা কৰি মাত্ৰ গা পা ধুই আহিছোঁ এতিয়া মই আহিছোঁ এই টেপটোত চুলি ধুবলৈ মানে বাথৰুমত নুধুওঁ বুলি ওপৰতে ধুবলৈ আহিছোঁ আজি বতৰটো বহুত ধুনীয়া মানে এই বহাগ কিবা ফিলটো আহিছে একদম আমে মলিয়াইছে দেই এইফালে আমাৰ ইয়াৰ পৰিৱেশটো ধুনীয়া খুব ধুনীয়া হৈ আছে বৰ ভাল লাগিছে মনটো আজি এতিয়া মোৰ যিহেতুকে ব্ৰত আছে আৰু 12টা বজাত ভগৱানৰ জন্ম 12টা বজাত সেইকাৰণে মই 12টা বজাৰ আগতে একদম পূজা দিব লাগিব আৰু ভাবিছোঁ এবাৰ হনুমান মন্দিৰ দৰ্শন কৰি আহিমগৈ আজিৰ দিনটোত মানে ইয়াতে ৰাম মন্দিৰ আছেনে নাই মই বৰ বিশেষ নাজানিলোঁ আৰু ভাবিলোঁ যে ৰাম মন্দিৰ যোৱা আৰু হনুমানজীক দৰ্শন কৰি হনুমানজীৰ ওচৰত আজি প্ৰাৰ্থনা কৰি অহাটো এটা ডাঙৰ কথা হ'ব চ' আগতীয়াকৈ ভিডিঅ' নবনোৱাৰ বাবে চৰি বহুতে সুধি আছিলে যে আগত কি কৰিব লাগিব মই ৰাম নৱমীৰ বিশেষ একো নক'লোঁ ভিডিঅ'টোত ভিডিঅ'বিলাক মানে কি হৈছে খেলিমেলি হৈ গৈ আছে জানিছেই কিবা এটা চিটুৱেশ্যন হৈ আছে ন সেইকাৰণে
তো মই বাৰু হনুমান জয়ন্তীৰ আগত কি কৰিব লাগে সেয়া জনাম। পিছে আজি আৰু আপোনাৰ ভগৱান শ্ৰী মানে ৰামচন্দ্ৰৰ খুব বেছি প্ৰিয় বস্তু হালধীয়া ফুল, লাডু এনেকৈ আগবঢ়াই পূজা কৰিব পাৰে। আৰু আজিৰ ব্ৰত ভাগ কৰিবলৈ এইটো কাৰণে ভাল, কাৰণ ভগৱানৰ জন্ম আজি 12টা বজাত হৈয়ে যাব, প্ৰভুৰ জন্ম, আৰু 12টা বজালৈকে থাকিলে হৈ যায় মানে দিনৰ, বৰ দীঘলীয়া নহয়। তাৰপিছত পূজা সমাপন কৰি আপুনি খাব পাৰিব। আজি মই ব্ৰতত কি খাম তাকো দেখুৱাম। পিছে এতিয়া সোনকালে চুলিখিনি ধুই লওঁ। এতিয়া পূজাত দিব লাগে হালধীয়া ফুল। পিছে মোৰ হালধীয়া ফুল নাই, এইজোপাই আছে একমাত্ৰ ফুল ফুলি থকা ফুল, মানে ফুলগছ। ইয়াৰ পৰাই নিব লাগিব আৰু, কিন্তু আপোনালোকৰ যাৰ যাৰ ঘৰত আছে হালধীয়া ফুল আজি ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ'টো চাগে যোৱালে মানে আপলোড কৰালৈকে চাগে পূজা ভাগ হৈয়ে যাব। যি কি নহওক, বাসন্তী উৎসৱ চলি আছে, বাসন্তী পূজা আপোনালোকে জানেই। এতিয়া নৱৰাত্ৰি চলি আছিলে, আজি নৱমী শেষৰটো দিন, আৰু আজি মানে ইয়াতে বেংগলী পূজাবাৰীত তাতে মোৰ ভোগ আগবঢ়োৱা আছে। মই তালৈকেও যাম বুলি ভাবি আছোঁ। সেইকাৰণে আজি বৰদোৱালৈ যাম বুলি ভাবি থকা প্লেনটো কেঞ্চেল হ'ল। মই বা এগৰাকীৰ ঘৰলৈ যাম বুলি আহিছিলোঁ। যদি ভিডিঅ'টো আপুনি চাই তেনেহ'লে বেয়া নাপাব আজিৰ দিনটোত, আৰু গ'লেও একো যিহেতুকে খোৱা নহ'লহেঁতেন, আৰু আপুনি খাবলৈকে মাতিছে, গতিকে মোৰ অকণমান বেয়াও লাগিল আজিৰ দিনটোত যাবলৈ। সেইকাৰণে নেক্সট যাম। এতিয়া আহোঁ নহয়, ভিডিঅ' কৰিবলৈ ক'ত থৈ লওঁ জানেনে? এইখিনি ঠাইত দেখাই দিছোঁ। এইখিনিতে থৈ লওঁ মোবাইলটো, তাৰপিছত মই ভিডিঅ'বিলাক বনাই যাওঁ। আৰু আজি পিন্ধিব লাগে বোলে কমলা ৰং, হালধীয়া নহ'লে বগা। এতিয়াতো দিনটো আৰম্ভ কৰিছোঁ কমলাৰে, পিছত হালধীয়া কাপোৰ পিন্ধি পূজাত বহিম চাগে। তো মই যাওঁ, এতিয়া ধুই লওঁ, মোৰ পানী হৈ গ'ল ফিল আপ। কাপোৰ এইযোৰকে পিন্ধোঁ আজি, কমলা আৰু হোৱাইট, যিহেতুকে আছে কমলা আৰু হোৱাইট বোলে, কমলা আৰু বগা। মোৰ স্কুল যোৱা কাপোৰবোৰ নহয় ইয়াত এনেকৈ একদম মানে থেপা থেপিকৈ জাপি ভৰাই থোৱা আছে। ভাল হৈ থকা নাই একো, চিজিল কৰিবলৈকে আছে, কৰিব লাগিব আৰু লাহেকৈ চিজিল। এই কাপোৰযোৰকে পিন্ধিলোঁ মই, কমলাৰৰ কাপোৰযোৰ, কিন্তু ব্লাউজটো বিচাৰি নাপালোঁ, সেইকাৰণে বগাকৈ পিন্ধিলোঁ। একো নাই, বগা পিন্ধিলেও হ'ব বুলি কৈছে। আৰু আজি পিন্ধি মই এইডাল মোক যিহেতুকে সেইদিনাখন বাদুলি মেলালৈ যাওঁতে দিছিলে বাইদেউগৰাকীয়ে, পিন্ধাই নাছিলোঁ। আজি পিন্ধোঁ। বাইদেৱে চাগে ভাবিয়ে আছে কিয় পিন্ধা নাই ইমান দিনে বুলি। অকেজনলি পিন্ধিম বুলি ভাবিছিলোঁ, চ' ডিঙিটো বৰ খালী লাগি আছে, আজিয়ে পিন্ধোঁ। জনাই আছোঁ ৰ'ব আজি মোৰ দিনটো কিমান বেছি ভাল, মানে কি পাইছোঁ। ফুল আৰু আমাৰ তুলসীজোপা একেবাৰে পাত নাইকিয়া হৈ থাকিলে, শুকাই আমি নাথাকোঁতে। তো মোক লাগি আছিলে আজি অলপমান তুলসীৰ পাত আৰু হালধীয়া ফুল। পিছে আমাৰ বেটা গৈছিলে তললৈ, বৌজনীক চিঞৰি দিলোঁ, এপাহ নাৰ্জী ফুল দিলে, যিহেতুকে নাৰ্জী ফুলেই প্ৰিয় তেওঁৰ, বহুত সুখী। আৰু লগতে আজি হৈছে দেওবাৰ। মই আজি নতুনকৈ কথা এটা শিকিলোঁ, আজি দেওবাৰ দিনাখন বোলে তুলসী পাত ছিঙাটো মানে একদম বেয়া কথা, তুলসী পাত ছিঙিব নালাগে। আৰু সেইকাৰণে যোৱাকালি ছিঙি থৈছিলে বৌগৰাকী, তাকো মোলৈ দি পঠিয়াইছে। একদম সুখী আৰু, মানে বিচাৰি থকা বস্তুকেইটা পাই গ'লোঁ। বাকী মইতো এইফালে ছিঙিছিলোঁৱেই বগা ফুল কেইপামান, তাকে লৈ এতিয়া পূজা কৰোঁ। বাকী চব ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছোঁ, প্ৰাৰ্থনা ঘৰ মানে পূজা কৰা ঠাইভাগ বা চাকি বন্তি চব চাফ কৰি ৰাখিছোঁ। এতিয়া জাষ্ট পূজা দিব লাগে, সময়ো হৈছে। এতিয়া দুপৰীয়া 12টা বাজিবলৈ লৈছে, মই পূজা ভাগ কৰিবলৈ লৈছোঁ। যিহেতুকে মই বৰ বিশেষ নিয়ম নীতি নাজানো, সেইকাৰণে যেনেকৈ পাৰোঁ তেনেকৈ কৰিবলৈ চেষ্টা কৰোঁ। আৰু আমি 1 BHK ফ্লেটত থাকোঁ, সেইকাৰণে আমাৰ বহুত সৰু সুৰা হৈ যায় ৰুমবিলাক। মন্দিৰ ভাগ এনেকৈ ৰাখিছোঁ। বহুতে কমেণ্ট কৰি আছিলে মন্দিৰ ভাগ দেখুৱাবলৈ, মই আগৰ বহুতকেইটা ভিডিঅ'ত দেখুৱাই থৈছোঁ। তথাপিও আজি ভিডিঅ'টো অকণমানকৈ আপোনালোকে দেখিছেই, মই এদিন পাৰিলে ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু অহা শনিবাৰে 12 এপ্ৰিলত যিহেতুকে হনুমান জয়ন্তী, মোক কৈছিলে হনুমান জয়ন্তীত কি কৰিব লাগে তাক জনাবলৈ। মই বাৰু তাৰ আগতে এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম, অকণমানকৈ জনাই। বাকী মই আপোনালোকক সংকল্পৰ কথা কৈছিলোঁৱেই, যিসকলে সংকল্প ল'ব বিচাৰিছে তেওঁলোকে মংগলবাৰৰ দিনটোৰ পৰা আৰম্ভ কৰিব পাৰে, কাৰণ শনিবাৰলৈকে ধুনীয়া দিনকেইটা পাব আপোনালোকে। 100 বাৰ বা 108 বাৰ হনুমান চালিচা পঢ়ি হনুমান জয়ন্তীলৈকে শেষ কৰিব পাৰিব। আৰু মংগলবাৰৰ পৰা আপোনালোকে শনিবাৰলৈকে সংকল্প লৈ শনিবাৰৰ দিনাখন আপোনালোকে সংকল্প ভাঙিব পাৰিব। খুব ধুনীয়া দিন পৰিছে। আৰু এতিয়া মোৰ পূজা কৰি হৈ গ'ল, এয়া মই গোটেই ঘৰতে এতিয়া চাকি বন্তি ঘূৰাইছোঁ। আৰু মই হনুমানৰ ফটো লগোৱাৰ কথা কৈছিলোঁ এটা ভিডিঅ'ত, যদি কাৰোবাৰ বেমাৰ আজাৰ বেছিকৈ হৈ থাকে তেনেহ'লে আপোনালোকে সঞ্জীৱনী লৈ থকা ফটো, মানে সঞ্জীৱনী পাহাৰখন দাঙি থকা ফটো ৰাখিব পাৰে। এইখন মই যেনেকৈ ৰাখিছোঁ। আৰু যদি বহুত বেছি খং আছে আপোনালোকৰ, তেনেহ'লে আপোনালোকে মেডিটেশ্যন কৰি থকা হনুমানজীৰ ফটো ৰাখিব পাৰে। সেইখনো মই আপোনালোকক দেখুৱালোঁ। আৰু এই ভাগ হনুমান চালিচা যিহেতুকে মই অৰ্ডাৰ কৰি আনিছিলোঁ। राम दुआरे तुम रखवारे, होत न आज्ञा बिनु पैसारे, सब सुख लहे तुम्हारी सरना, तुम रक्षक काहू को डरना, आपन तेज सम्हारो आपे। यावर रामचंद्र की जय, पवन सुत हनुमान की जय, उमापति महादेव की जय, बोलो रे भाई सब संतन की जय। जय श्री राम, जय श्री राम, जय श्री राम।
আৰু এতিয়া মোৰ পূজা কৰি হ'ল হনুমান চালিচা ভাগ পঢ়িলোঁ শ্ৰীৰামৰ জপ কৰিলোঁ শ্ৰীৰামৰ নাম আৰু এতিয়া মই যাম মন্দিৰলৈ কাৰণ মই আমাৰ ঘৰত মানে এতিয়া মই কোনো ধৰণৰ ভোগ আগবঢ়োৱা নাই সেইকাৰণে মন্দিৰত গৈ এভাগ সেৱা কৰি আহোঁগৈ তাৰপিছত মই নৱমী যিটোকে ভোগ দি থোৱা আছে তালৈকে যাব লাগিব এপাক তাৰপৰা আহোঁগৈ আমি আহি আছোঁ মন্দিৰলৈ পামেই আৰু মন্দিৰ পাবলেই হ'ল মাত্ৰ মই তাতে লাডুৱাৰ পৰা সেৱা কৰি যাম বাকী হনুমান চালিচা পঢ়ি আহিলোৱেই ওচৰতে আৰু যদি ৰাম মন্দিৰ থাকিলে তালৈকে গ'লোহেঁতেন পিছে নাপালোঁ যিহেতুকে সেইকাৰণে আমি দুইজনী ইয়ালৈকে আহিলোঁ এতিয়া যাওঁ আজি যিহেতুকে একদম মানে সকলোতে নৱমী পালন কৰিছে য'ত য'ত বাসন্তী পূজা পাতি আছিল চবতে একদম ভোগবিলাক বনাই আছে দেখি আহিছোঁ বৰ ডাঙৰকৈ পাতিছে পাতিব হনুমান জয়ন্তীৰ কাৰণে ডেক'ৰেশ্যন কৰি আছে খুব ডাঙৰকৈ এই ভাগ আমাৰ পঞ্চমুখী হনুমান মন্দিৰ আমি ছোৱালীজনীয়ে লাডু দিলে তোমাৰ নাম কি বিদ্যা আজি লাডু দি আছা পূৰা আমাৰ পঞ্চমুখী হনুমান মন্দিৰৰ হনুমান মূৰ্তি ভাগ আজি আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ মানুহ নথকাৰ সুযোগ লৈ আৰু এয়া আমাৰ পঞ্চমুখী হনুমান মন্দিৰ ভাগ আৰু এয়া হনুমান জয়ন্তীৰ বাবে ধুনীয়াকৈ সজাই পৰাই আছে পূৰা আয়োজন চলিছে আৰু ধুনীয়া আয়োজন আহিবানে তুমি আহিবানে হনুমান জয়ন্তীলৈ তুমি আহিব লাগিব চাগে মই নোৱাৰিম চাগে আৰু এইফালে পূৰা খানা বনাই আছে আজি খানা মানে ভোগ ইমান ভাল লাগিছে দেখিবলৈ আহি পালোহি আৰু পূজা মণ্ডপত সোমাইছিলোঁ যে এতিয়ালৈকে ভোগ হোৱা নাই বোলে সেইকাৰণে অলপ ৰ'ব ক'লে এইফালে মই এগালমান বজাৰ কৰি লৈছোঁ পৰিলে এইটো কাৰ কাৰ প্ৰিয় মোৰ যে ইমান বেছি প্ৰিয় নহয় মই যেনেকৈ তেনেকৈ খাব পাৰোঁ দালিত দি চব্জি বনাই মাছৰ লগত পূৰা খাব পাৰোঁ আৰু ঢেৰ কিবাকিবি আনিছোঁ ফল মূলো লৈ আহিছোঁ এইফালে আনিছোঁ কল এতিয়া মই কি খাওঁ আপোনালোকক দেখুৱাম এয়া ৰ'ব যে আনিছিলোঁ সেইটো মই এনেকৈ এতিয়া পানীত তিয়াই থৈ দিছোঁ আপোনালোকে কেনেকুৱা কৰে বাৰু জনাবচোন কেনেকৈ মানে থয় এইটো বহুত বেছি গৰমত আছে ন ইয়াৰ যিটো গৰম সেইটো ইয়াতে ওলাই যাব মানে সেইকাৰণে এনেকৈ থৈ দিছোঁ এইটো বগৰীকেইটা সিমান ভাল পাওঁ আৰু এইখিনি হৈছে মই এতিয়া খাবলগীয়া বস্তুখিনি লৈছোঁ ইয়াত সাগুদানা সাগুটো আপোনালোকে জানে কিহৰ পৰা বনায় এইটো শিমলু আলুৰ পৰা বনায় বোলে দানাটো সেইকাৰণে আমি মানে ব্ৰত থাকিলেও খাব পাৰোঁ কোনো চাউলৰ বা আটাৰ ময়দাৰ এনেকুৱা নহয় যে অলপমান ইয়াতে চিজ দিছোঁ মই ছানফ্লাৱাৰ চিজ আজিৰ দিনটোত খালে ভাল সেইকাৰণে বগা তিল আছে আৰু কিবাকিবি গুটি এনেকুৱা আছে ফ্লেক্স চিজ আৰু অলপমান চিয়া চিড তিয়াই ৰাখিছিলোঁ তাকো দিলোঁ কল লৈছোঁ দুটা আৰু ইয়াতে অকণমান মই গাখীৰ দিম হৈ যাব গাখীৰটো বেছি হ'লে বেয়াহে হ'ব নকওঁ আৰু এইখিনি এতিয়া মই খাই লওঁ ডাঙৰ মলাটো ইমান ডাঙৰ এইটো মলাটো আৰু এয়া বেক কেমেৰা কৰি দেখুৱালে ভালকৈ দেখিব চাগে এয়া এটা মূলা পূৰা ফুল কৰি দিছে খিচিৰি ইফালে ক্ষীৰ আৰু এয়া চব্জি তো এতিয়া মই এইখিনি তলৰ বৌ ঘৰলৈ দি দিওঁ যি ঘৰৰ পৰা নেকি আজি মোক তুলসী পাত আৰু নাৰ্জী ফুল দিছিলে তেওঁলোকৰ ঘৰলৈ এয়া দি দিওঁ কাৰণ বহুত বেছি পৰিমাণ অকণমান খালেই হয় ভোগৰহে যিহেতুকে বস্তু সেয়ে এতিয়া এয়া মই ভোগ খাওঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে মই শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব